EM সকল MSc সকল আজি poho rakha arjoi kha ele tum BJP poho pen dak chali la morcha tum doa na ve ala sar le tum na pin khara ten pen na le tum la kang sara tum doa na ve tum ma phala BJP ma flar la kana putu pu pen la tum na ke deng kono sai kon deng kono hu dalom ke Ning Thesi Naltong Phan, Pini Bharatiya Janata Party IMP Long Naltong Phan, Kado Ivanta Ding Sam Ding Klongkan Ding Konlo. Si Don Marley, ini tum kado wira Chini lo, Bharatiya Janata. আজি বিশেষকৈ চুৰুপথাৰ সমষ্টিত APSLC আৰু ৰিজনেল পাৰ্টি APSLC আৰু কংগ্ৰেছ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পৰা আৰম্ভ কৰি গোটেইখিনি কমিটি আজি প্ৰায় 430 তেওঁলোকে যোগদান কৰিছে তাৰ বাহিৰেও 260 আমাৰ ধনশ্ৰী সমষ্টিত মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক লগত তেখেতৰ নেতৃত্বৰ পৰা প্ৰায় 260 জইন কৰাইছে আৰু APSLC আমাৰ ইয়াত ডিফু লুম্বাজং কনষ্টিটুৱেঞ্চি টোটেল 181 আৰু লগতে কংগ্ৰেছ গোটেইখিনি মিলি আজি প্ৰায় 1000কৈ অধিক কংগ্ৰেছ আৰু APSLC এই দুটা পাৰ্টিয়ে জইন কৰা হৈছে ভাৰতীয় জনতা পাৰ্টি আজি দিনটো আমাৰ ডিমা হাছাও উমৰাংছৌ তাৰ দেৱলাল গোলচা নেতৃত্বত আৰু নন্দিতা গোলচা তেওঁলোকৰ নেতৃত্বত মন্ত্ৰী আৰু আমাৰ কাৰ্বি আংলঙৰ বিধায়ক বিদা সিং লেং ৰূপসিং তেৰণ দৰসিং ৰংহাং আৰু কেণ্ডিডেট তেখেতলোকৰ আগত যোৱাবাৰ কাৰ্বি ডিমা হাছাও অট'নমাছ কাউন্সিলত যিবিলাকৰ কেণ্ডিডেট জয়সিং দুৰং আৰু দুৰমেনিংহি তেওঁলোকে গোটেইখিনি মিলি প্ৰায় 2000কৈ অধিক আজি দিনটো দুটা কাৰ্যসূচীতে যোগদানৰ কাৰ্যসূচী আজি কৰা হৈছে গতিকে ৰাইজে ওলাই আহিছে দিনে দিনে ওলাই আহিছে অহাকালিও ভোট যোগদান কৰা হ'ব প্ৰায় 5000 মান অধিক কংগ্ৰেছ আৰু APSLC কালি ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত কালি উপস্থিত থাকিব কাৰ্বি আংলঙত আমাৰ গভবইচ হাই ছেকেণ্ডেৰী ফিল্ডত তেখেতৰ আগত প্ৰায় 5000কৈ অধিক কালি যোগদানৰ কাৰ্যসূচী আছে কালি দিনটো আমি নমিনেশ্যন দিম ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত অমৰ সিং টিছৌ কালি নমিনেশ্যনৰ দাখিল কৰা হ'ব আৰু কালি এই নমিনেশ্যনৰ দিনত কালি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব প্ৰথম 10:30 আমি কাৰ্যসূচী আৰম্ভ কৰিম তাৰপিছত আমি 11:30 মান সভাটো শেষ কৰিম 12টা মান বজাত আমি গভবইচ ফিল্ডৰ পৰা গৈ থানা ৰোড তাৰপিছত দ্বিতীয় লগতে আমাৰ এইখিনি PWD কলনী হৈ DC অফিচলৈকে আমি পদযাত্ৰা কৰা হ'ব কালি নমিনেশ্যন দাখিল কৰা হ'ব গতিকে এনেধৰণত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ চুকে কোণে সকলো জাতি জনগোষ্ঠীত সকলো দলবিলাকৰ এতিয়া ওলাই আহিছে বিশেষকৈ কংগ্ৰেছ আৰু APSLC দল ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত দিনে দিনে যোগদান কৰিছে আমি এতিয়ালৈকে কেম্পেইনৰ কাৰ্যসূচী আৰম্ভ কৰাই নাই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও সেই তিনিটা আমি এতিয়ালৈকে কেম্পেইনৰ কাৰ্যসূচী হোৱা নাই অহাকালি আমি জইণ্ট পাৰ্লিমেণ্টাৰী মিটিং বহিব জইণ্ট পাৰ্লিমেণ্টাৰী মিটিঙতে আমি সিদ্ধান্ত ল'ব কোন সমষ্টিত কেই তাৰিখে কৰা হ'ব আৰু সেই সমষ্টিত যোৱা সময়তে যে বেলেগ বেলেগৰ ৰাজনীতি দলবিলাকে যোগদান কৰিব বিচাৰে সেই সময়তে আমি তেওঁলোকক আমি যোগদানৰ কাৰ্যসূচীটো কৰিম এনেধৰণৰ 26টা সমষ্টিৰ বাহিৰেও ডিমা হাছাও আৰু লগতে প্লেন ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগৰ সমষ্টিত বিশেষকৈ কাৰ্বিবিলাকক বসবাস কৰা আমাৰ কামৰূপতে প্ৰায় কাৰ্বি মানুহবিলাক বসবাস কৰা 1 লাখকৈ অধিক আছে তেজপুৰ সমষ্টিত প্ৰায় 40,000কৈ অধিক কাৰ্বিবিলাক আছে আমাৰ নগাঁও সমষ্টিত
প্ৰায় 50,000কৈ অধিক কাৰ্বিবিলাক আছে। আমাৰ কাজিৰঙা সমষ্টিত 80,000কৈ অধিক কাৰ্বিবিলাক আছে। সেইবিলাকৰ সমষ্টিতো মই কেম্পেইন কৰিব যাম। কেন্দ্ৰ ভাৰতীয় জনতা পাৰ্টি মোক দিলে যে ষ্টাৰ কেম্পেইনাৰৰ মোক দায়িত্ব দিছে, সেইটো মতে মানিব। দল যিটো দায়িত্ব দিছে সেই দলৰ মতে মানিব লাগে। দল যদি কাৰোবাক ওচৰত যাব লাগে বা কোনটো সমষ্টিত যাব লাগে, কোনটো গাঁৱত যাব লাগে, কোনটো পলিং ষ্টেচনে যাব লাগে, সেই গোটেইখিনি দল যদি দায়িত্ব দিয়ে সেইটো কৰিব লাগিব। মইতো সাধাৰণ দলৰ কৰ্মী, গতিকে দলৰ যি দায়িত্ব দিছে সেইটো মানিব লাগে। বহুত আছে যোগদান কৰি মণ্ডল কমিটি। এই শৌচিং কনষ্টেঞ্চিটো আপুনি জানে বেষ্ট কাৰ্বি আংলঙত শৌচিং কনষ্টেঞ্চিয়ে মণ্ডল কংগ্ৰেছ সভাপতি যোৱাকালি পদত্যাগ কৰিলে। আজি মোৰ তাত আহি আছে আৰু গোটেই মণ্ডল কমিটিটো যোগদানৰ কাৰ্যসূচী মই কৈছোঁ। ইয়াৰ আহিব নালাগে, যিটো নেকি পশ্চিম কাৰ্বি আংলঙত এই সমষ্টিটোত যিটো মই যাম তাতে মই আদৰণি কৰি তেখেতক। এনেধৰণৰ আমাৰ চিংথং কনষ্টেঞ্চি, তাত চিংথং কনষ্টেঞ্চি যোৱাব APSLC কেণ্ডিডেট, তেওঁ গোটেইটো টিমটো ভোটাৰ চাৰত তেওঁ টিমটো গোটেইখিনি তেওঁ লৈ আনিব। তাত APSLC 0 কৰি দিম বুলি কৈছে। সেইটো মোৰ তাত আহিলে মই কৈছোঁ ইয়াত যোগদান কৰিব নালাগে, তাতে যোগদান কৰিব লাগে। এনেধৰণৰ বহুতো মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদক আপোনালোকে দেখা পাব। এতিয়া মাত্ৰ এডভাৰটাইজমেণ্টে দিছে, এতিয়ালৈকে আহি থাকিব। শূন্য বুলি মই নকওঁ, কিন্তু মানুহবিলাক ওলাই আহি আছে আৰু চবেই ওলাই আহিছে যে নৰেন্দ্ৰ মোদীয়ে আশীৰ্বাদ দিবৰ কাৰণে চবেই ওলাই আহিছে। নৰেন্দ্ৰ মোদী তৃতীয়বাৰত প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত চব পাৰ্টিয়ে ওলাই আহিছে। বিজেপিটো আছে, বিজেপি দলৰ যোগদান কৰিবৰ কাৰণে বেলেগ বেলেগৰ ৰাজনৈতিক দলবিলাকৰ এতিয়া ওলাই আহিছে। পৰহিলৈ আমি কালিয়ে সিদ্ধান্ত ল'ম। কালি সিদ্ধান্ত ল'ব। জইণ্ট পাৰ্লিমেণ্টাৰী মিটিং ৰাতি আমি 8টা বজাত ইয়াতে বহিম। কালি কোনটো সমষ্টিত কোন তাৰিখে যাব আৰু যোগদানৰ কি কাৰ্যসূচী আছে গোটেইখিনি মানে পৰহিয়ে আমি সিদ্ধান্তটো ল'ম। তাৰপিছত আপোনালোকৰ মিডিয়া চব দি দিম।